ৰাজেন, তই আৰু BA পাছ কৰি কেইদিন বেকাৰত থাকিবি? বাবা BA পাছ কৰিলে জানো মোক কোনোবাই এনে চাকৰি দিব নেকি? তোক দুটামান ইণ্টাৰভিউ দিবলৈ কৈছিলোঁ, সেয়াও নিদিলি। পাপাই যে এনে টেনশ্যন লৈ থাকে। তই কি জানা, তোৰ ভৱিষ্যতৰ চিন্তা মইহে কৰিব লাগে। হেৰি ঘৰত একো বস্তু নাই, কিবা এটা আনি দিবানে বজাৰত গৈ? বাবা আজিৰ পৰা ঘৰৰ বজাৰ ময়ে কৰিম, আপুনি যাব নালাগে। নালাগে মই এতিয়াও বুঢ়া হৈ যোৱা নাই, ময়ে কৰিম। তোৰ কিবা কৰিবলগীয়া আছে যদি কৰ, যা। বাবা আজিৰ পৰা ময়ে কৰিম, তুমি যাব নালাগে। বাবা এইটো লওক। অ' মাজনী, পানী এগিলাচ আনচোন। পাপা আপোনাৰ চুলিখিনি গোটেই পকি গৈছে, কিবা লগাই দিওঁ নেকি? হে নেলাগে, তহঁতেই লগাবি, মই আৰু বুঢ়া হ'লো নহয়। কি মাছ আনিলে নে মাংস আনিলে? কি আনিম, আমাৰ নিচিনা দুখীয়া মানুহে 5,000 টকাত যেন তেন ঘৰটোহে চলাই আছোঁ। ৰাইজ, এইবাৰ মই পঞ্চায়ত ইলেকশ্যনত উঠিছোঁ, গতিকে কলমৰ চিনত ভোট দি জয়যুক্ত কৰিব। বাকী কথাখিনি প্ৰাঞ্জলে ক'ব। ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব আৰু এইবাৰ আমাৰ মেম্বৰক জিকাওক। যোৱাবাৰ মেম্বৰে কলা কেৰাচিন দিছিল, যদি এইবাৰ আমি জিকো আপোনালোকক ৰঙা কেৰাচিন দিম। ৰাইজ, যোৱাবাৰৰ মেম্বৰে ছাত্ৰ ছাত্ৰীক এটাকে লেম্প দিছিলে, এইবাৰ যদি আমি জিকি যাওঁ আপোনালোকক এটাকে টৰ্চ লাইট দি দিম, সেইটোৱে আপোনালোকে হাতীও খেদিব পাৰিব। ৰাইজ, যোৱাবাৰ মেম্বৰে 5 কেজিকে চিনি দিছিলে, এইবাৰ যদি আমি জিকি যাওঁ আপোনালোকক 1 বস্তাকে নিমখ দি দিম। ইণ্টাৰভিউ দিবলৈ যাওঁ। এই গাড়ীখন কাৰ? গাড়ীখন মোৰেই, আৰু 2খন আছে। মোক চলাব দিব নেকি? হেই, তুমি BA পাছ কৰি গাড়ী চলাব নেকি? হেই বাদ দে না, তই দিবিনে গাড়ীখন চলাবলৈ? হ'ব দিম, ঠিক আছে। তেতিয়াহ'লে তই যা, মই নাযাওঁ। মাতিছিলি ক? তোমাক মাতিছিলোঁ মানে তোমাৰ ভাইবিলাক যিয়ে ভিলেন, ভয় লাগে আজিকালি তোমাক লগ কৰিবলৈ।
তই আজিকালি অটো চলা কি কৰিম অটো চলাবই লাগিব বিএ পাছ কৰিও আজিকালি চাকৰি নাই সেইকাৰণে অটো তাতে চলাইছোঁ অটো চলাব নালাগে আৰু কেইদিনমান চলাব দে পাছত অটো চলোৱাটো মই এৰি দিম এতিয়া যাওঁ নেকি তোৰ ভাই আহিলে আকৌ প্ৰব্লেম হ'ব ঐ কি খবৰ কচোন তোৰ চিকাৰ ছোৱালীজনী ডাঙৰ হৈছে তেতিয়াহ'লে আজি সন্ধিয়া যাম কি বুলি যাবি মুৰ্গী বিচাৰিবলৈ তোৰ মাইণ্ড আছে দেই অ ভনী পূজাৰ কাৰণে কাপোৰ আনিছোঁ তোৰ কাৰণেও আনিছোঁ আৰু দেউতাৰ কাৰণেও আনিছোঁ আজি মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছে বল না যাওঁ তই যাগৈ মোৰ সময় নহ'ব আজি বল না যাওঁ বল বল যাওঁ যদি কাপোৰটো থৈ আগৈ লোৱা তোমাৰ কাৰণে পূজাৰ কাপোৰ আনিছোঁ ঘৰত চবৰে আনি দিছোঁ ভনী মা দেউতা চবৰে আনি দিছোঁ তুমি মোক ইমান লাইক কৰা তোমাক নিজৰ কৰাটো মোৰ সপোন হয় তুমি বিশ্বাস কৰা ইয়া নকৰা তোমাৰ অবিহনে জীয়াই থকাটো মোৰ বাবে যন্ত্ৰণা ৰখ দিয়া অটলৰ খাওক চাহ মোৰ বনীক লৈ ঘূৰি ফুৰি থাকে ইয়াক কাটি পেলাম এবাৰ ঐ মেম্বাৰ পঞ্চায়ত ইলেকশ্যনটো যাব দে অলপ ঠাণ্ডা হ এইবাৰ চান্স পালে হ'ল ইহঁতৰ ফেমিলিটো বৰবাদ কৰি দিম ঐ ইমান সৰু কথা এটা ডাঙৰ কৰি আছ আগত ইলেকশ্যন আছে তই সৰু কথা বুলি ভাবিছ নেকি এইটো তোৰ ভনীয়েকে যদি সঁচাকৈ ভাল পা পিছত কি কৰিবি এইটো অসম্ভৱ কেতিয়াও নহয় বাবা চবফালে খবৰ ল'লোঁ ক'তো নাই দেখোন অলপ ভালকৈ বিচাৰ না লগৰীয়াহঁতৰ লগত ফোন কৰ ক'ত যাব নহয় মই লগৰীয়া চবৰ তাত গোটেই গাঁও বিচাৰিলোঁ ক'তো আমাৰ ভনীজনীৰ খবৰ পোৱা নাই কাক বিচাৰিছে অঁ কি হ'ল তই ইমান ৰাতিপুৱা ৰাতিপুৱা আহিছ যে তোৰ কাৰণে ভাল খবৰ এটা আছে কি খবৰ আছিল কচোন অঁ হ'ব ঠিক আছে অঁ এইবাৰ খেল জমিব যা গাঁৱৰ গোটেই মানুহ গোটাই লৈ আৰু চবকে জনাই দে অহাকালি মিটিং আছে বুলি যা তই যা লগৰীয়াবিলাকক ফোন কৰচোন মা মই সকলো ফালে খবৰ লৈছোঁ ক'তো আমাৰ ভনীজনী যোৱা নাই গোটেই গাঁওখন বিচাৰিলোঁ লগৰীয়া চগৰীয়া ল'লোঁ ভনীজনী খবৰেই পোৱা নাই অ' গম পোৱা নাই গাভৰু ছোৱালী গ'ল চাগে ক'ৰবাত অলপ ভদ্ৰ হিচাপে কথা ক'বা অ' ৰছী জলি শেষ হ'ল ভদ্ৰতা শিকাবলৈ আহিছে অ' মা হেৰি অ' মা উঠাচোন নাহে বোলে ইহঁত কি কথা কওঁ ধৰি লৈ আছোন তাক তই ৰাইজৰ বিচাৰ মানিব লাগিব নহ'লে দ্বিতীয়তে এগৰীয়া হৈ থাকিব লাগিব আপোনালোকৰ মানুহৰ নিচিনাৰ কাৰণে আজি সমাজখন পিছ পৰি ৰ'ল মই কোনো সামাজিক অপৰাধ কৰা নাই আপোনালোক মৰেল পুলিচ হোৱাটো চেষ্টা নকৰিব আপোনালোক এখন কি সমাজ হয় য'ত দুখীয়াক একেৰাহে অত্যাচাৰ কৰি থকা হৈছে মৰেল পুলিচ কেলে আপোনালোক হ'ব বিচাৰে ইয়াৰ বাবে নাই ন্যায় ব্যৱস্থা আছে নহয় আৰু মোৰ হিচাপত এইটো কোনো অপৰাধ নহয় কথা ক'বাইছে তই চিঞৰি চিঞৰি বুকু ফালিলেও নহ'ব তোৰ ছোৱালী নিজ পৰিয়ালৰ ল'ৰাৰ লগত গৈছে গতিকে ৰাইজৰ কথা মানিবই লাগিব জোনমণি তুমিতো জানাই আমাৰ ভনীজনী নিজ সম্প্ৰদায়ৰ ল'ৰাৰ লগত পলাই যোৱাৰ কাৰণে গাঁৱৰ ৰাইজে আমাক এঘৰীয়া কৰিছে সেইকাৰণে আশা কৰিছোঁ তুমিও আমাৰ লগত চহৰলৈ যাবা বুলি তুমি যোৱা মই যাব নোৱাৰো
অঁ মানে তুমি ইমান দিন 10 বছৰ ধৰি মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলা। তুমি যি ভাবা ভাবি থাকা। যোৱা যোৱা, মানুহৰ যেতিয়া বিপদ হয় নহয় কোনেও লগ নিদিয়ে। মই কিন্তু তোমাক সঁচাকৈ ভাল পাওঁ, সঁচাকৈ কৈছোঁ।